নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰথম পাঠ শস্য উৎপাদন আৰু ব্যৱস্থাপনাৰ দ্বাদশ খণ্ড লগতে শেষৰ খণ্ডটো আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আশা কৰিছোঁ তোমালোকে ইয়াৰ আগৰ ভিডিঅ'সমূহ চাইছা। যদিহে কোনোবাই চোৱা নাই তেন্তে মোৰ ইউটিউব চেনেলত যাবা, গৈ তাতে অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ কাৰণে এক্সট্ৰা প্লে'লিষ্ট বনোৱা আছে। সেই প্লে'লিষ্টত ইয়াৰ আগৰ সকলো ভিডিঅ' পাবা, গতিকে চাই লৈহে এই ভিডিঅ'টো চাবা। আজি দ্বাদশ খণ্ডৰ আলোচনাৰ মূল বিষয়বস্তু হৈছে শস্য চপোৱা আৰু শস্য মজুতকৰণ। শস্য চপোৱা পৈণত শস্য কাটি বা উঘালি অনাকে শস্য চপোৱা বোলা হয়। শস্য চপোৱাৰ পিছত শস্যৰ গা গছৰ পৰা বীজসমূহ পৃথক কৰাকে মৰণা মৰা বোলা হয়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মৰণা মৰা নিশ্চয় দেখিছা। সাধাৰণতে আমাৰ গাঁও অঞ্চলবিলাকত জীৱ জন্তুৰ সহায়ত অৰ্থাৎ গৰু বা ম'হৰ সহায়ত মৰণা মৰা দেখা যায়। আজিকালি কিছুমান নতুন পদ্ধতি যেনে পাৱাৰ টিলাৰ, ট্ৰেক্টৰ বা মৰণা মৰা যন্ত্ৰৰ সহায়ত মৰণা মৰা দেখা যায়। খেতি চপোৱা কিছুমান পদ্ধতি, সাধাৰণতে আমি দুই ধৰণৰ পদ্ধতি দেখা পাওঁ খেতি চপোৱাৰ। প্ৰথম হ'ল পৰম্পৰাগতভাৱে মানুহে কাঁচি ব্যৱহাৰ কৰি, যিটো তোমালোকে চিত্ৰটোত দেখি পাইছা, আৰু দুই নম্বৰতে হ'ল কম্বাইন মেচিনৰ দ্বাৰা। এইটো চিত্ৰত যি দেখি পাইছা এটা মেচিন, সেইটোৱে হ'ল কম্বাইন মেচিন। সাধাৰণতে আমাৰ অসমত এনেকুৱা মেচিন ইমান ব্যৱহাৰ কৰা দেখা নাযায়, কিন্তু আমাৰ যিবিলাক কৃষি প্ৰধান ৰাজ্য যেনে পঞ্জাৱ, হাৰিয়ানা, অন্ধ্ৰপ্ৰদেশ এনেকুৱা ৰাজ্যবিলাকত এনেকুৱা মেচিনৰ দ্বাৰা খেতি চপোৱা দেখা যায়। এতিয়া কম্বাইন মেচিনৰ দ্বাৰা কেনেদৰেনো শস্য চপোৱা হয় তাৰে মই এটা ভিডিঅ' তোমালোকৰ মাজলৈ লৈ আহিছোঁ। চোৱাচোন বাৰু তোমালোকে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কম্বাইন মেচিন নিশ্চয় দেখিলা। কম্বাইন মেচিন কিয় ইয়াক কম্বাইন মেচিন বুলি কোৱা হয়? কাৰণ ই শস্য একেলগতে কাটিও যাব পাৰে আৰু মৰণা মাৰি ইয়াৰ বীজসমূহ পৃথক কৰিবও পাৰে। সেইকাৰণে ইয়াক কি কোৱা হয়? কম্বাইন মেচিন বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি শস্য চপোৱা কিছুমান উৎসৱৰ বিষয়ে আলোচনা কৰিম। সাধাৰণতে ইয়াক শস্য চপোৱা উৎসৱ বুলি কিয় কোৱা হয়? কাৰণ শস্য চপোৱাৰ পিছত খেতিয়কসকলে মনৰ উল্লাসত এই উৎসৱ পালন কৰে কাৰণে শস্য চপোৱা উৎসৱৰ লেখত ধৰা হয়। গতিকে আমাৰ অসমত তেনেকুৱা উৎসৱ কোনটো আছিলে? ভোগালী বিহু। ভোগালী বিহু আমি আনন্দৰে উল্লাসেৰে পালন কৰোঁ। ইয়াক কি কৰা হয়? শস্য, আমাৰ যি ধান খেতি কৰা হয়, শালি খেতি, সেই শালি খেতি চপোৱাৰ পিছতে এই ভোগালী বিহু পালন কৰা হয়। তেনেকৈ দক্ষিণ ভাৰতত পোংগল, পঞ্জাৱ আৰু উত্তৰ ভাৰতত শিখসকলে কি কৰে? বৈশাখী পালন কৰে। তাৰপিছত সমগ্ৰ উত্তৰ ভাৰতত হোলী উৎসৱ পালন কৰে। তাৰপিছত সমগ্ৰ ভাৰততে দীপানিতা পালন কৰে আৰু পশ্চিমবংগত কি পালন কৰে? নবান্ন। ছাত্ৰ ছাত্ৰীসকল, আমি এতিয়া পাঠটোৰ শেষৰ অংশলৈ আগবাঢ়িছোঁ। শেষৰ অংশত আছে শস্যৰ মজুতকৰণ। আমি ইতিমধ্যে আলোচনা কৰিছিলোঁ যে কৃষি পদ্ধতিত কি কৰিছিলোঁ? প্ৰথম মাটি চহ কৰা, তাৰপিছত বীজ সিঁচা, তাৰপিছত বীজ ৰোৱা, এইখিনি কথা গোটেইখিনি আলোচনা কৰিছিলোঁ। লাষ্টত আমি কি কৰিলোঁ? শস্য চপোৱা। শস্য চপোৱাৰ পিছত আমি আলোচনা কৰিম এতিয়া শস্যৰ মজুতকৰণ। আৰু শস্যৰ মজুতকৰণতে আমাৰ কৃষি পদ্ধতি আটাইখিনি কাম শেষ হৈ পৰে। এতিয়া চোৱাচোন বাৰু, আমি শস্যসমূহক চপাই আনি দীৰ্ঘদিনৰ বাবে সাঁচি ৰখাকে শস্যৰ মজুতকৰণ বোলা হয়। শস্যৰ মজুতকৰণ প্ৰক্ৰিয়াত বীজবোৰক আৰ্দ্ৰতা, কীট পতংগ, এন্দুৰ আৰু অনুজীৱৰ পৰা বচাই ৰখাই মূল উদ্দেশ্য। ইয়াৰ বাবে বীজবোৰক বস্তা, টোপা বা তুম আৰু ধাতুৰ পাত্ৰত সংৰক্ষণ কৰা হয়। এতিয়া ইয়াত
শস্যৰ মজুতকৰণ প্ৰক্ৰিয়াৰ কিছুমান মূল উদ্দেশ্যৰ কথা কৈছে। এই উদ্দেশ্যসমূহ হৈছে বীজবোৰক আৰ্দ্ৰতাৰ পৰা বচোৱা। এতিয়া আৰ্দ্ৰতা মানে কি কৈছে? আৰ্দ্ৰতা মানে হৈছে বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ। সাধাৰণতে সেমেকা বায়ুত জলীয় বাষ্পৰ পৰিমাণ বেছিকৈ থাকে। আমি সেমেকা বায়ু বুলি ক'লে কি বুজিম? আমি বাৰিষা দিনকেইটা বুজিম। বাৰিষা দিনা সাধাৰণতে তোমালোকৰ যদি ঘৰত চাউল ৰাখি থয় তেতিয়াহ'লে সেইখিনি দেখিবা অতি কম সময়তে বেয়া হৈ যায়। গতিকে আমি কি কৰিব লাগে? বীজবোৰক আৰ্দ্ৰতাৰ পৰা বচাব লাগে। তাৰপৰা কীট পতংগ, পোক পৰুৱা এইবিলাকৰ পৰা বচোৱা। তাৰপিছত আমাৰ যি ভঁৰাল থাকে সেই ভঁৰালবিলাকত আমি দেখি পাওঁ যে তাত এন্দুৰে শস্যবিলাক অনিষ্ট কৰে বা বীজবোৰ অনিষ্ট কৰে। সেইকাৰণে কি কৰিব লাগে? এন্দুৰৰ পৰা বচাব লাগে। আৰু অণুজীৱৰ পৰা তোমালোকে চাউলত ভেঁকুৰ লগা দেখিছে বা চাউলবিলাক লদা লদা পাতি যোৱা দেখিছে। গতিকে অণুজীৱ কেনেকুৱা অঞ্চলত থাকে? সেমেকা অঞ্চলত থাকে। সেইকাৰণে কি কৈছে? এইবিলাক শুকান অঞ্চলত এই ভঁৰালবোৰ কি হ'ব লাগে? ভঁৰালবোৰৰ পৰিৱেশ শুকান হ'ব লাগে। গতিকে ইয়াক কেনেকৈ বচাই ৰখা হয়? বীজবোৰক বস্তা, সাধাৰণতে ইয়াক মৰাপাটৰ বস্তাত ভৰাব লাগে। তাৰপিছত টোপা বা তুম, তোমালোকৰ যদি ঘৰত খেতি কৰে তেতিয়াহ'লে তোমালোকে দেখিবাই যে কঠীয়াৰ বাবে যি বীজবোৰ সাঁচি ৰখা হয় তাক কি কৰা হয়? তুমত ভৰাই ৰখা হয় আৰু ধাতুৰ পাত্ৰত সংৰক্ষণ কৰা হয়। এতিয়া মই তোমালোকক এইখিনিতে জনাব বিচাৰিছোঁ যে ভাৰত চৰকাৰে ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়াৰ অধীনত খেতিয়কসকলৰ পৰা কিছুমান বীজ কিনি এনেধৰণৰ কিছুমান ভঁৰালত সঞ্চয় কৰি ৰাখে। আৰু এই ভঁৰালবিলাককে কি বুলি কয়? চাইলো বুলি কয়। তোমালোকৰ কিতাপখনত উল্লেখ কৰা আছে। কিতাপখন ভালদৰে পঢ়িবা, পঢ়িলে ভালদৰে বুজি পাবা। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ আলোচনা কৰিবলগীয়া বিষয়বস্তু এইখিনিয়ে আছিলে। আৰু এইখিনি আলোচনাৰ লগতে আমাৰ পাঠটো সমাপ্ত হৈছে। গতিকে তোমালোকে পাঠটো ভালদৰে পঢ়িবা, পঢ়িলে ভালদৰে বুজি পাবা। গতিকে সকলোলৈকে ধন্যবাদ জনাই আজি আমাৰ পাঠটো সমাপ্ত কৰিছোঁ।